কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে মই ভালে আছোঁ প্ৰথমতে মই দৰ্শনে মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি হৈছে ২৬ জানুৱাৰী আৰু গণতন্ত্ৰ দিৱস তাৰ লগতে আৰু এটা স্পেচিয়েল দিন হয় কিয়নো আজি মোৰ ভণ্টি মানে একমাত্ৰ ভণ্টি আজি তাইৰ বাৰ্থডে হয় তো সেই সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিনো কৰোঁ তাইক মই ছাৰপ্ৰাইজ কেনেকৈ দিওঁ যিহেতু বহুত ডাঙৰ হ'ল ন তেনেকৈ তথাপিও সৰু সুৰা ছাৰপ্ৰাইজ অলপতো থাকিব লাগিবই তেনেকৈ মই ৰেডি কৰিছোঁ আমাৰ তাইক মই কোনো ধৰণলৈকে চাই যাওক কাক কাক মানুহ মাতিছোঁ কি ক'ত খোৱা হয় সম্পূৰ্ণ চাই যাওক যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে থাকিলে তাই স্মৃতি চব থাকি যাব ন ভিডিঅ'টো তো মানে বেছি দেৰি নকওঁ আপোনালোকক ভিডিঅ'টো মানে একদম পূৰা দেখাই গৈ থাকিম বলক আৰু এটা কথা যে হেৰি মই আৰু মোৰ ওচৰ পাঁচজনে মিলি পেলাই যে কেক এটা বনালোঁ একদম চব হৈ গ'ল কিন্তু তাই একো গমেই নাপালে কিয়নো তাই খুৰীহঁতৰ ঘৰত থাকোঁতে আমি মনে বনাই কৰি আজৰি কৰিলোঁ তাইক সেইটোৱে ছাৰপ্ৰাইজ হিচাপত দিম তাই একো গম নাপায় সেইটো কাৰণে তাই বেলেগ এটা ৰুমত থাকোঁতে মই ভিডিঅ'টো শ্বুট কৰিছোঁ মুঠতে আজি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক একদম তাই একো কেনেকুৱা লাগে তাই কেকটো পাই পেলাই তাই মোক কৈছে কেক এটা লাগিব কিবা এটা বনাচোন তই কেক এটা মোক কৈছোঁ তই ইমান ডাঙৰ হ'লি এতিয়া কেকটো কৰি পেলাই কি কৰিবি ইমান সৰু ল'ৰা ছোৱালীয়ে কেক কাটিলে ভাল লাগে ইমান ডাঙৰবিলাকে কেনেকৈ কেক কাটিবি বোলো বাদ দে নালাগে কেক কাটিবি তাই কৈছে তইতো বনাব জানো ন কেক এটাকে বনাচোন কাটিম ভাল লাগিব মোক বোলে তোৰ নিজেও লাজ লাগিব ন ইমান ডাঙৰ ছোৱালী হৈ পেলাই কেক কাটিব তাৰপিছত তাইৰ মন চন মাৰি আছে আৰু দেখাম আৰু কি হয় আৰু তাই বাৰ্থডেতনো কি খুৱাম ছাৰপ্ৰাইজ আৰু আপোনালোকৰ কাৰণেও অকণমান ছাৰপ্ৰাইজ ৰাখি দিছোঁ ভিডিঅ'টো স্কিপ নকৰিব খালি চাই যাওক মজা হ'ব গৈ আছে আৰু আপোনালোকৰ প্ৰতিটো মুহূৰ্তৰে অকণ ক্লিপ ভিডিঅ' দেখাব চেষ্টা কৰিম চাই যাওক আজি মোৰ ভণ্টি বাৰ্থডে আৰু ভণ্টি বাৰ্থডে বুলি আমাৰ পোৱালিটোক আমাৰ জেকক ধুনীয়াকৈ মই গা চা ধুৱাই দিলোঁ আৰু ইমান মম লগা হৈ গৈছে গা চা ধুৱাই দিয়াৰ পিছত আৰু চাওকচোন তাইৰ হাতখন ইমান টিকুলো ইমান মম লাগিছে জেকৰ কাম হ'ল আৰু এতিয়া মই কেক বনাইছোঁ আৰু কেকৰ ৰেচিপি মই আপোনালোকক আগতে দিছোঁ সেইটো কাৰণে এইবাৰ দিয়া নাই আৰু কেকটো প্ৰায় 45 মিনিট ৰখাৰ পিছত হৈ গৈছে লগতে মই মাছ ভাজিও আছোঁ যিহেতু মাংসও নাখাওঁ মানুহ আছে সেইটো কাৰণে আৰু মাংস কামো কৰি আছোঁ মই এই কথাটো হ'ল আমাৰ কেকটো চাওকচোন কিমান ধুনীয়া হৈছে আৰু মানে কেকটো মাজে মই চাই থকা নাইকিয়া কিন্তু একদম ডাইৰেক্ট 45 মিনিটৰ পিছত মানে মই ঢাকোনখন খুলি চাইছোঁ আৰু তেতিয়া ভাল হৈছে কেকটো মানে আগতে আপোনালোকক কেকৰ ৰেচিপি মই দিছোঁ সেইটো কাৰণে এইবাৰ নেদেখালোঁ আৰু বাকী বাৰ্থডে বুলি ক'লেতো ক্ষীৰটো হয়ে আৰু আমাৰ এয়া চিকেনটো হৈ গৈছে ৰুটি খুৰীহঁতে মাৰি আছে আৰু মই ভাজি আছোঁ এনেদৰে মানুহ বেছি মাতা নাইকিয়া সেইটো কাৰণে ধৰক খুৰী মই মা আমি কেইগৰাকী মিলি পেলাই ধুনীয়াকৈ কাম হৈ যাব আৰু মানে চিকেনখিনি অলপ ৰেষ্ট কৰিব দিলোঁ তাৰপিছত কালাৰটো চাওক কিমান ধুনীয়া উঠি গৈছে আৰু ভণ্টি বাৰ্থডেটো ধুনীয়াকৈ প্লেটিং মানে ধুনীয়াকৈ সজাই কৰি ল'লোঁ ফুল চুল দি যিহেতু ঘৰত বনোৱা হয় ন খুৱাই কোন হয় আমাৰ পোৱালিকেইটা পালে নে নিদিলেতো ৰুমটো কেনেকুৱা লাগিছে ক'ব হা বাৰ্থডে ৰুমটো আৰু কেকটো চাওকচোন ইমান ধুনীয়া ছফ্ট হৈছে আৰু এনেকৈ বেছি হেৰি নাইকিয়া কণীজ আৰু বেকিং চেকিং দি এনেকৈ বনাইছোঁ ময়দা চয়দা দি বাকী বাৰ্থডে বুলি ক'লেতো ভগৱানৰ ওচৰত প্ৰসাদ দিয়া হয় প্ৰথমতে প্ৰসাদখিনি দি লওঁ সকলো টিকলাকৈ প্ৰসাদখিনি দিয়াৰ পিছত যি য'ত বনোৱা হয় সেইখিনি দিম আৰু মোৰ লগৰকেইটাই ফোন কৰিছে সিহঁতকেইটাও আহি আছে আৰু মা লগৰো আহিব কোনোবা আৰু এয়া মায়ে চিকেনটো ভগাই আছে আৰু প্ৰথমতে টিকলাকেইটাকেই বহনি কৰিছোঁ সিহঁতে খাই কৰি লওক আৰু এয়া আমাৰ ওচৰৰ খুৰীহঁত আমাৰ ফেমিলিৰ খুৰীও আছে আৰু এয়া বোলক লগৰকেইটা আহিছে সিহঁতে লাষ্ট কৰিছে সেইটো কাৰণে ভিডিঅ' নকৰোঁ সিহঁতে খাই লওক ফাৰ্ষ্টতে আৰু এয়া মোৰ মাহঁতৰ লগৰ আহিলে সেয়া অলপ চলপ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ বাৰ্থডেৰ গিফ্ট হ'ব পৰিলে এটা বাৰ্থডে গিফ্ট
chocolate